কেমেৰাটো এইফালে আছে কিন্তু মোৰ স্ক্ৰীনখন আছে এইখিনিত ইয়াতে মাক পুতেক দুটাই আছে একেলগে গুড মৰ্ণিং ভাবিছে আকৌ আজমিন বাই দেখোন ভিনদেউক দেখাম বুলি কৈছিলে আকৌ দেখোন মানে বায়ে ওলাল নহয় মই মাত্ৰ স্বাগতম জনাওঁ কাৰণ তেওঁ স্বাগতমটো একোৱে কোৱা নাই খালি হাই গাইছে কৈ আছে সেইকাৰণে আৰু সৰুকৈ তেওঁৰ জাৰ্ণি অকণমান আগবঢ়াইছে মই তেওঁক তেনেকৈ ৰেকৰ্ডিঙৰ কথা একো কোৱা নাছিলোঁ কিন্তু মনৰ চখতে অকণমান ৰেকৰ্ডিং কৰিছিলে এবাৰ মাত্ৰ কৈছিলোঁ যদি পাৰা যদি কৰিবা আৰু যদি নোৱাৰা নালাগে তেনেকৈ কৈছিলোঁ কিন্তু কৰিলে যে সেইটো চবতকৈ ধন্যবাদ সেইটো মই তেওঁক ধন্যবাদ দিছোঁ আৰু তেওঁৰ জাৰ্ণিটো অকণমান আপোনালোকলৈ আগবঢ়াইছে সেইখিনি চাই লওক বহুত বেছিও ডাঙৰ নহয় আজি ভিডিঅ'টো একদম সৰু হ'ব তেতিয়াহ'লে এতিয়া মই তেওঁৰ জাৰ্ণিটো দিওঁ কিন্তু মই আপোনালোকক স্বাগতম জনাই লওঁ সেই গাইজ স্বাগতম জনাইছোঁ আজমিন ব্লগছৰ আন এটি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আজি মই মোৰ হাজবেণ্ডৰ যিটো অসমৰ পৰা হায়দৰাবাদলৈ যোৱা যিটো অকণমান জাৰ্ণি তেওঁ পঢ়াইছে সেইখিনি আপোনালোকে চাই লওক তাৰপিছত মই বাৰু আকৌ লগ পাম আহি গ'লোঁ এয়াৰপৰ্ট এতিয়া দিম বেগটো বেগ কাউণ্টাৰত ইণ্ডিগ' কাউণ্টাৰ সেইফালে আছে তাত ইণ্ডিগ' কাউণ্টাৰ এইফালে আছে স্পাইচ জেট 26 ইণ্ডিগ' কাউণ্টাৰ কৰ্ণাৰত আছে বেগ দিয়া হৈ গ'ল এতিয়া খুব জোৰকৈ পেচাব কৰিব লাগিছে টয়লেট কিনি আছে ইফালে আছে ইফালে যাম এতিয়া তাকে টয়লেট কৰি লওঁ তাৰপিছতহে বাকী দেখাম আৰু কি কৰিছে গেট নম্বৰ 8 গতিকে মই আহি আছোঁ এতিয়া এইটো হ'ল ডমেষ্টিক লাইন আৰু এইফালে পিছফালে আছে আপোনালোকে এইফালে গ'লে এইটো ইণ্টাৰনেশ্যনেল লাইন তাত ইণ্টাৰনেশ্যনেল গেট আছে মোৰ পৰিছে গেট নম্বৰ 8 গতিকে নম্বৰ আছে ওপৰত গতিকে মই ওপৰলৈ উঠি আহি আছোঁ তলত 5লৈকে গেট নম্বৰ 5লৈকে আছিলে ইয়াতে মাক পুতেক দুটাই আছে একেলগে আছে মাক পুতেক দুইটা বহুত ধুনীয়া বনাই ৰাখিছে ভাল লাগিছে দেখি के लिए है आप अपनी सीटों के ठीक से देख लें ताकि आपका कोई निजी सामान जैसे कि आईपैड या मोबाइल फोन विमान में ना रह जाए सामान कक्ष सावधानी से खोलें और अपने सामान की पहचान कर लें अपनी यात्रा में इंडिगो को शामिल करने के लिए धन्यवाद হৈ গ'ল এতিয়া আহি আছোঁ এইফালে লাগেজ আহিব লাগেজ কালেক্ট কৰোঁ
ল'লোঁ বেগ শান্তি বহুত শান্তি লাগিছে বাহিৰলৈ আহি প্ৰায় ঘৰৰ পৰা অহাৰ পৰাই লাগি আছিলে বহুত জোৰকৈ তথাপি ধৰি ৰাখি এইমাত্ৰ মই ৰিলিজ কৰিলোঁ বহুত সুখ লাগিছে এটা গড়ৰ মূৰ্তি বনাই ৰাখিছে ইয়াতে ষ্টেচু বহুত ধুনীয়াকৈ এখন কেব বুক কৰিব লাগিব কেবখন বুক কৰি লওঁ আহি পালোঁহি এইমাত্ৰ যেনে তেনে সোমালোহি আৰু বহুত ভাগৰো লাগিছে মই মোৰ জাৰ্ণিটো আপোনালোকক যিমানখিনি পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিলোঁ অকণ অকণকৈ আপোনালোকে চাব কেনেকুৱা লাগে ক'ব কমেণ্টত আৰু বৰ বিশেষ আৰু একো দেখাবলগীয়াও নাই মাজে মাজে এনেকৈয়ে কিবা কিবি যদি পাৰোঁ মই আজমিনৰ ব্লগত আহিম আপোনালোকে তেতিয়া দেখিবলৈ পাৰিব আৰু ইমানেই আৰু আজিলৈ মই সামৰিলোঁ বাকী আজমিনে আপোনালোকক ক'ব আৰু চাই থাকিব কেমেৰাটো এইফালে আছে কিন্তু মোৰ স্ক্ৰীণখন আছে এইখিনিত এনেকৈ চাই দিয়াৰ লগে লগে চকুটো এইফালে গুচি যায় আৰু তথাপিও যে হওক আজিলৈ আহিলোঁ আৰু সকলোকে কৈছোঁ বাই বাই চেনেলটো চাই থাকিব এনেকৈ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকলৈ আজিলৈ ৰাখিলোঁ বাই বাই কেনে পালে বাৰু একদম লাইক ছাবস্ক্ৰাইব একে ভাগৰ লাগি লাগি কথাবোৰ কৈছে মই বহুতখিনি দিছিলে কিন্তু এডিটিং কৰি কৰি মই সৰুকৈ আপোনালোকলৈ আগবঢ়ালোঁ কেনে পালে জনাব লাইক ছাবস্ক্ৰাইব কৰিবলৈ কৈছে নহয় প্লিজ কৰি দিব যদি পাৰোঁ আজি মই আৰু এটা ব্লগ দিবলৈ চেষ্টা কৰিম যদি নোৱাৰোঁ তেতিয়াহ'লেতো নিদিওঁৱে অহা কালিলৈ আকৌ এটা দিম বাৰু মোৰ মানে তেজপুৰলৈ যোৱা আৰু এটা ব্লগ এতিয়াও খালী আছে দিবলৈ মই এডিটিং কৰি অলপ ৰাখিছোঁ এতিয়াও মোৰ দিবলৈ আছে তেজপুৰত আৰু এদিন মানে আছিলোঁ আমি দাদাহঁতৰ লগত ঘূৰিছিলোঁ যে আমাৰ এওঁৰ দাদাৰ লগত সেইখিনি মই আপোনালোকক আজিলৈকে দেখুৱাবই পৰা নাই মাত্ৰ এডিটিঙৰ সময় সুবিধা নোহোৱাৰ কাৰণেই আৰু পিছতে মোৰ গাটো অলপ বেয়া হ'ল কিন্তু বৰ্তমান মই পূৰাই ভাল মোৰ এতিয়া কিছুমান যি মোৰ পাৰ্চনেল প্ৰব্লেম আছিলে সেয়াও মোৰ ভাল হৈছে আৰু এতিয়া মই ভালেই হাঁহি কৰিয়ে ভ্লগবোৰ দিম আপোনালোকে চাই থাকিব পাৰিব বহুতে মোৰ মন বেয়া কাৰণে মন বেয়া গা বেয়া সেইকাৰণে আপোনালোকৰ বহুত মোক দোৱা দিছে আশীৰ্বাদ দিছে তাৰ কাৰণে যথেষ্ট ধন্যবাদ যদি পাৰোঁ আজি মই আৰু এটা ব্লগ দিম আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে অহাকালিলৈ মই ব্লগবোৰ দিবলৈ চেষ্টা কৰিম তে হাজবেণ্ডৰ জাৰ্ণি কেনেকুৱা পালে জনাব আৰু প্লিজ তেওঁৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব তেতিয়া তেওঁ খুব ভাল পাব আৰু তাত থকা কি ধৰণৰ বা কি কৰে তেওঁলোকক মই সেইখিনি কৈ পেলাই আপোনালোকক দিব পাৰিম আৰু এটা কথা হাজবেণ্ডৰ আৰু আপোনালোকে যদি কিবা বিচাৰে ধৰি লওক তেওঁ ক'ত থাকে বা তেওঁ কি কৰি আছে যদি কয় তেতিয়াহ'লে মই তেওঁক ক'ম যদি আপোনালোকে বিচাৰে তলত কমেণ্ট কৰিব তে আজিলৈ আহিছোঁ বাই বাই